माननीय प्रधानमंत्री जन्म उत्सव उपलक्षे भारतीय जनता पार्टी युवा मोर्चार उद्योगत आमी यात चकु चिकित्सा शिविर एटा पातिछु बेलगुरी हाईस्कुल प्रांगणत और इतिमध्ये समग्र हावड़ाघाट राइजर जी सहारी अर्थात जी बार्ता आमी राइजक दिसिलो हे बार्ताटो राइजे रेसपन्स करात यात आज आमी 500 जन व्यक्तिसकलक आमी चकु चिकित्सा आज यात सेवा आमी दिबोलै पारिम आरो एटुৱে এটা শিবিৰটো পাতি গম পাইছোঁ যে এতিয়াও ৰাইজৰ মাজত অৰ্থাৎ গাঁৱে ভূঞে বহুতো ব্যক্তিসকল আছে যিসকলে মানে চকুৰ অভাৱত চিকিৎসাধীন হৈ আছে চিকিৎসাৰ অভাৱত বহুত অভাৱ ভুগি আছে আমি আজি যিটো কেম্প পাতিছোঁ এনেকৈ কেম্প প্ৰত্যেকটো সমষ্টিত আমি যোৱাৰ এটা কল্পনা কৰিছোঁ মাননীয় নৰেন্দ্ৰ মোদীৰ যি ৭১তম জন্ম উৎসৱ এই উপলক্ষে কাৰ্বি আংলঙত ২৬টা সমষ্টি আছে ২৬টা সমষ্টিতে আমি যাবলৈ এটা কল্পনা কৰিছোঁ তাৰপিছতে ইয়াত যিসকলে আজি চিকিৎসাত ল'বলৈ আহিছে শিবিৰত যিসকল ব্যক্তি ইয়াত চিকিৎসা ডক্টৰসকলে চেকআপ কৰাৰ পিছত তেখেতসকলৰ ফাৰ্ডাৰ ট্ৰিটমেণ্ট অৰ্থাৎ অপাৰেশ্যনৰ যাৰ প্ৰয়োজন আছে তেখেতসকলৰো লিষ্ট আমি ইতিমধ্যে কৰিছোঁ তেখেতসকলক আমি হয়তো শংকৰদেৱ নেত্ৰালয় গুৱাহাটী লায়ন্স ক্লাব যোৰহাট নতুবা ডিফুটো আমাৰ যি মেডিকেল কলেজ আছে তাতো আমাৰ ইতিমধ্যে অপাৰেশ্যন থিয়েটাৰ এটা প্ৰস্তুত কৰা হৈছে তালৈকে হ'লেও আমি লৈ যাম তো মই সকলোকে এইটোৱে আহ্বান কৰিছোঁ যে যিসকল সমষ্টিত আজি নিশ্চয় আপোনালোকৰ চেনেল মাধ্যমত নিউজ মাধ্যমত গম পাব কিন্তু মই সকলোকে এইটোৱে ক'ব বিচাৰিম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ Karbi Anglong Autonomous Council under the strong and bold leadership of Mr. Toliram Rongha এই শিবিৰটো আমি প্ৰত্যেকটো ২৬টা সমষ্টিত আমি আয়োজন কৰিম